Hello guys, welcome back to my channel. আজি Sunday যিহেতু আৰু ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি মই আহিছোঁ মোৰ মাৰ ঘৰত। আজি মোৰ মাৰ ঘৰত নাৰায়ণ পূজা পাতিছে, মায়ে শনিবাৰ নাৰায়ণ পূজা পাতিছে। তেওঁ অলৰেডি আহিছে, আমাৰ অহাত অকণমান দেৰি হ'ল। আজি যিহেতু কি মানে কি বুলি কয় Sunday আছিলে, ঘৰৰো কাম চাম কৰি মেলি আহিছোঁ আৰু। এয়া ভাইটি, Please like, subscribe my sister's channel. আজি মানে পূজাখন সিয়ে কৰিব মানে দেউতা যিহেতু নোৱাৰে, মানে দেউতা গাটো বেয়া, লগত থাকিব নোৱাৰে। এয়া মোৰ মা পূৰা কামত ব্যস্ত, ময়ো কৰিম এতিয়া কাম। যেই উঠাব হোৱা নাই এতিয়া। কি কৰিবা সেইটো দি? কি কৰিবা তুমি? কি কৰিবা কোৱাচোন? হা হা? মানি প্লেন? কামত লাগি গৈছে, কাম নকৰা মানুহ কামত লাগি গৈছে পুৰা। ইফালে পাপাই জোৱাইকৰ ছাপোৰ্ট লৈ আছে। গন্ধ পুষ্প ব্ৰাহ্মণাই নম আৰু লোৱা খৰচিত গন্ধ পুষ্প ব্ৰাহ্মণাই নম আৰু লোৱা খৰচিত গন্ধ পুষ্প ব্ৰাহ্মণাই নম থৈ থাকিব।
ঘৰৰ পৰা ওলাই লৈ এতিয়া আমি মোৰ ৰুমলৈ গৈ আছিলোঁ, ভাড়া ঘৰলৈ। ঘৰ গৈ থাকোঁতে ৰাতি সাংঘাতিক এটা ঘটনা হ'ল। সেইটো আছিলে আমাৰ স্কুটিখনৰ পাছফালৰ টায়াৰটো পাংচাৰ হৈ থাকিলে। টায়াৰ পাংচাৰ হ'ল আৰু তাৰপিছত আমি লাহে লাহে কেনেবাকৈ আৰু হেল্পটো কৰিব পৰা নাই পোৱা, কাৰণ দোকানবোৰ বন্ধ হৈ গৈছিলে। খোজকাঢ়ি মেলি আৰু কেনেবাকৈ ঘৰলৈ ৰখি আছে। হেল্ল' গাইজ, ব্লগটো যোৱাকালি কমপ্লিট কৰিব নোৱাৰিলোঁ বিকজ গম পাইছেই যিহেতু আগৰ কেইখন চিনছত যে আমাৰ অকণমান টায়াৰ পাংচাৰ হৈ গৈছিলে যোৱাকালি ৰাতি। চ' আহোঁতেও দেৰি হ'ল। মায়ে বহুত ফোন কৰি আছে, কিন্তু মানে মাৰ ফোনক ক'ব পৰা নাই মানে যে এনেকুৱা হ'ল, নহ'লে মা পাপাহঁতে চিন্তা কৰিব, সেইকাৰণে একো কোৱা নাই। আৰু গম পাব এইটো ভিডিঅ' চালে তেওঁলোকে গম পাব একচুৱেলি আমি কিয় লেটকৈ আহি পাইছিলোঁ ঘৰ যোৱাকালি ৰাতি। চ' এতিয়া আজি ব্লগটো ইয়াত মানে যোৱাকালিৰ ব্লগটো